তো হেল্ল' গাইজ, মই চাহিলৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ চাহিল চাউণ্ড ছিষ্টেম ইউটিউব চেনেললৈ। তো গাইজ আজিও এখন প্ৰগ্ৰেম আছে, তো মই তালৈ যাবৰ কাৰণে এইবোৰ বস্তু ওলাই লৈছোঁ। তো গাড়ীখন আহিলে তো যাম আৰু। তো গাইজ আজিৰ অনুষ্ঠানটি আছে বিনাপানী খেলপথাৰত, তো তালৈকে গৈ আছোঁ। তো আপোনালোক সকলোবোৰ দেখাই আছোঁ, তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। তো গাইজ আজি বাৰু গাড়ীখন আহোঁতে অলপ লেট কৰি দিলে, তো বহু সময়ৰ পিছত গাড়ীখন আহি পালে। তো এতিয়া বক্সবোৰ লোড কৰিম, গাড়ীত লোড কৰি লৈ তো প্ৰগ্ৰেম তাত লৈ যাব লাগিব। তো গাইজ বেছি বস্তু লোৱা নাই, টপ 4টা লৈছোঁ আৰু মনিটৰৰ কাৰণে 2টা লৈছোঁ। তো এইখিনি আৰু হৰণ 4টা লগাই দিম, যিহেতুকে অধিৱেশন হয়। তো ফিল্ডখনো ডাঙৰ, তো সেইকাৰণে 4টা হৰণ লৈছোঁ। আপোনালোকক দেখাই আছোঁ বাৰু তাত আৰু কি বক্স লৈছোঁ তাত আপোনালোকক যাই সকলোবোৰ ক'ম বাৰু। মই মেচিন কি লৈছোঁ তো সকলোবোৰ ক'ম, তো আপোনালোকে চাই দিয়ক ভিডিঅ'টো। তো গাইজ এইফালে গাড়ী লোড কৰা হৈ গ'ল, তো এতিয়া আমি যাত্ৰা আৰম্ভ কৰিম। তো গাড়ীখনত বাৰু মই নাযাওঁ বাৰু, স্কুটিত আমি দুটাই, বিকাশো আছে এইফালে, বিকাশে চলাব। তো আমি দুটাই স্কুটি লৈ পিছে পিছে গৈ আছোঁ। তো গাইজ এইফালে আমি ফিল্ডখনো আহি পালোঁ, য'ত অনুষ্ঠানতো হ'ব আজি, অধিৱেশনখন য'ত হ'ব। তো এইখনে ফিল্ড বহুত ডাঙৰ ফিল্ডেই হয়। তো ইয়াত ৰঙালী বিহু উদযাপন কৰা হয়, তো ডাঙৰকৈ পাতে বাৰু। এই চাওঁ তলকলৈ নামি দিলেই হ'ল, এই ভাল দি এই। তো গাইজ এতিয়া আমি গাড়ীৰ পৰা বক্সবোৰ আনলোড কৰিম, কৰি তাৰপিছত আকৌ কানেকশ্যন কৰিব লাগিব। তো আপোনালোকে চাই দিয়ক ভিডিঅ'টো, আৰু যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিব। আৰু বহুতে চেনেলটোত ভিডিঅ'বোৰ চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, তো গাইজ ছাবস্ক্ৰাইব কৰি দিব, কাৰণ আপোনালোকৰ এটা ছাবস্ক্ৰাইবে আমাক বহুতখিনিয়ে উৎসাহ দিয়ে ভিডিঅ' দি থাকিবৰ কাৰণে। তো এইফালে গাড়ীও আহি আছে, তো গাড়ীখনৰ পৰা বস্তুবোৰ নামাই লওঁ, নামাই কেনে আকৌ জাপিব লাগিব পূৰা একদম, বঞ্চটো মনিটৰ তুলিব লাগিব। তাৰপিছত আকৌ কানেকশ্যন আছে, তো এইফালে হৰণৰ কানেকশ্যন কৰা হৈয়ে গ'ল বাৰু, 2টা হৰণৰ কানেকশ্যন কৰি ল'লোঁ এইফালে আৰু 2টা হৰণ মাৰিব লাগিব। তো বিকাশে ওপৰত উঠি হৰণকেইটা কানেকশ্যন কৰি আছে, তো এইফালে বক্সো এটা তুলি দিলোঁ বাৰু। তো গাইজ এইটো হৈছে আহুজাৰ SPA 800, তো 810 নহয় বাৰু, 800 ডাইৰেক্ট কম্ব' বডিৰ হয় এইটো। 4টা আনিছোঁ, এই দুটা হয় 800, এই দুটাও 800ৰে হয়। তো মনিটৰ আছে এইফালে। তো গাইজ এই দুটা হৈছে আহুজাৰে 350ৰ 350ৰ এই দুটা, তো আহুজাৰে হয় এই দুটাও। তো গাইজ এইফালে মোৰ বক্সৰ কানেকশ্যন কৰা হৈ গ'ল, তো এইফালে দেখিছে আপোনালোকে। তো আহুজাৰ 800ৰ এইফালে 2টা দিছোঁ আৰু সেইফালেও 2টা দি দিছোঁ, আৰু ওপৰত 350 যিযোৰ মনিটৰৰ কাৰণে আনিছিলোঁ, তো সেইযোৰ দি দিলোঁ ওপৰত। তো কানেকশ্যন কৰা হৈ গ'ল বাৰু। তো এতিয়া আপোনালোক এম্প্লিফায়াৰ কি আনিছোঁ সেইবোৰো দেখাই আছোঁ বাৰু।
তো গাইজ এইফালে কটলেছ আনিছোঁ ষ্টুডিঅ' মাষ্টাৰৰ XR20 আৰু এটা আছে NX অডিঅ'ৰ এইটো UHF 200। তো এইটো এটা আৰু ষ্টুডিঅ' মাষ্টাৰটো দুটা আনিছোঁ বাৰু। আৰু এইটো হৈছে 1 কিলো ষ্টেবিলাইজাৰ ভাৰ্টেক্সৰ, এইটো ভাৰ্টেক্সৰ এইটো 3 কিলোৰ। তো এইখন বাৰু মিক্সাৰখনো দেখাই আছোঁ বাৰু আপোনালোকক। তো এইটো হৈছে আউজাৰ 250ৰ, এইটোত হৰ্ণ বাজি আছে 4টা। তো গাইজ এইটো অলপ প্ৰব্লেম হ'ল বাৰু, তাৰপিছত চেঞ্জ কৰি দিলোঁ। তাৰপিছত এইটো আছে 2400 LXA 2400, এইটোত 2 ohmsত 4টা টপ চলি আছে। আৰু তলৰ এইটো 500 আউজাৰ 500 SPA 5000 EM, এইটো 500 বুলি ক'লে আউজাৰ 500 বুলি ক'লে সকলো চিনিয়ে পায়। তো এইখন হৈছে চাউণ্ড ক্ৰাফ্টৰ মিক্সাৰ চিগনেচাৰ 22। তো বঢ়িয়া একদম ধুনীয়া মিক্সাৰ এখন, ক'ব গ'লে ইয়ামাহাতকৈও বেছি ভাল বুলি ক'ব লাগিব। তো গাইজ এতিয়া চাউণ্ড চেক কৰিম, তো আপোনালোকক দেখাই আছোঁ। বুজাও তোমাক মনৰে বুকুতে শিহৰণ ঢালি চুমে দাওৰে চালেই ফাগুন নামে সেনেকা হৃদয় হাঁহিতে প্ৰেৰণা জাগে। তেখেতক মঞ্চত আসন গ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ। মোহন ঠাকুৰীয়াদেৱক মঞ্চত আসন গ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ। সভাপতি মহোদয় তেখেতৰ ভাবি থকাটো উচিত নহ'ব যে সদায় এনেকৈ আমাক ঠগি থাকিব, সদায় আমাৰ ধৈৰ্যৰ পৰীক্ষা কৰি থাকিব। এই কথাটো কিন্তু সৰহদিন নচলিব। এই যিটো ধৈৰ্যৰ পৰীক্ষা, এইটো আৰু আমি সৰহদিন আমি এইটো বাট চাই নাথাকিম। আমি আমাৰ শেহতীয়া যিখন আমাৰ কাৰ্যনিৰ্বাহক সভা
मस्त करूं और झपकते होते आता मैं दीवानी बड़ी मस्तानी मैं दीवानी बड़ी मस्तानी बढ़िया अच्छा लगे এখানে আজ্ঞাই কৰিলে মই জানিছোঁ যে আপোনালোকে বৰ ধুনীয়া ধুনীয়া বিয়ানাম গায় বৰ ধুনীয়া ধুনীয়া দিহানাম গায় কিন্তু ক'ত আজিতো দিহানামো গাব পৰা নাই হয়নে দিহানাম নাজানে বিয়ানাম অলপ অলপ জানে কাজিয়া কৰিব জানে কাজিয়া মানে দম কৰিব জানে আৰু নহয় যিখিনি হ'ব বাৰু সেইখিনি অলপ এক্সপাৰ্ট আছে অকণমান দম কৰি দিব নেকি আৰু জোকাই ল'বা নেকি অকণমান গাড়ী খাবা নেকি নমস্কাৰ নোৱাৰা ন হাত লাগি দিছে এইবাৰে যিখিনি হওক আৰু দিহানামত চাওক তেখেতসকলে দিহানাম জানে বিয়ানাম জানে লগতে দম কৰিব জানে সেইটো কথা মনত ৰাখিবা তোমালোকে কি জানা সেইটো কোৱা গান গাব পাৰিবনে অকণমান এইফালে 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 মাজতে কোনোবা কৈছিলে বৰ ধুনীয়া গীত গায় কোনে গায় তেতিয়াতো কৈছিল মই মঞ্চত থাকোঁতে তেতিয়া কৈছিল নহয় কোনোবা গায় এনে কৈছিলি না অঁ এতিয়া কথাটো হৈছে কি খুব ভাল লাগিল অনুষ্ঠান এটা কৰাৰ লগে লগে গোটেইখিনি অনুষ্ঠান প্ৰতিভা লৈ আহিব লাগিব ইয়াতে আমাৰ খুৰীয়াতে ক'ব বিয়ানাম অকণমান গাই দিয়ক মই বিভিন্ন অঞ্চলত গৈছোঁ মই যোৱাবাৰ গৈছিলোঁ কোচ ৰাজবংশী বাজি বজাইছিলে চাগে মোৰ মইনা বাজি বজাইছিলে চাগে মোৰ বতৰ ঢেকীয়া বিহিৰি পুলকীয়া সেদিনি দেখিছিলি কৃষ্ণ বাজি বজাইছিলে চাগে মোৰ মইনা বাজি বজাই জীবনের ধুমুহা উতলোয়া মন ঝিরি 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 করে তোর দরে নাচনি দেখিছি পর্বতর দেখে গিয়া বিহিরি পতিয়া বোটা বাজে দেখই হারে জীবনের ধুমুহা তোরে লাগে মোর মইনা বাজি বজাইছিলে চাগে মোর মইনা বাজি বজাইছিলে তো গাইছ এইফালে আমাৰ প্ৰগ্ৰেমটো ভালে ভালে শেষ গ'ল তো কোনো ধৰণৰ প্ৰব্লেম নোহোৱাকৈ ভালে ভালে শেষ হৈ গ'ল তো ৰাইজেও বাৰু চাউণ্ডটো ভাল হোৱা বুলিয়ে কৈছে সকলোৱে ভাল বুলিয়ে ক'লে তো সেইটো ক'লেই আমাৰ বহুতখিনিয়ে ভাল লাগে তো চাউণ্ড কোৱালিটি ভাল দিবৰ কাৰণে আমি চেষ্টা কৰোঁ তো গাইছ আপোনালোকে চাউণ্ডটো কেনেকুৱা পালে তো মোক তলত কমেণ্ট কৰি জনাবচোন আৰু বহুতে কমেণ্টটো নকৰেই বাৰু তো আজি আপোনালোকে কমেণ্ট এটা এটা কৰি দিবচোন তো আপোনালোকে চাউণ্ড কোৱালিটি কেনেকুৱা পাইছে তো ল'টো বাৰু আনাই নাই টপ 4টাত আপোনালোকে কেনেকুৱা চাউণ্ড পালে তো মোক কমেণ্ট কৰি জনাব তো ভাল লাগিব তো গাইছ এতিয়া আমি বক্সৰ কানেকশ্যনবোৰ খুলিব লাগিব এতিয়া তো এফালে বিকাশ আৰু ফাদাৰে খুলি আছে বাৰু তো হৰণবোৰো খুলিব আছে তো কানেকশ্যনবোৰ খুলি আকৌ লোড কৰি আকৌ ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিব লাগিব তো এতিয়া কানেকশ্যনবোৰ খুলি লওঁ Musandi boleh. Nah, musandi na udah. Mikset tuh bantu dia na. Macu. Motor kan nami dia ni. Masa deh. Marah. Baik lagu. তো গাইজ আকৌ লগ পাম বাৰু এটি নতুন ভিডিঅ'ৰ সৈতে এটি নতুন ঠাইত তো গাইজ আজিলৈ বাৰু এৰিছোঁ ধন্যবাদ জয় আই অসম